वेलकम बैक टू माय चैनल नमस्कार और आपनालोक सकलोके बहुत बहुत बरम आज देखिसेने किमान बेसी फुर्ती और एक्साइटमेंट कारण आपनालोके तो गम पाइसे एटु मोर बर्थडे भिडिओ হয় মানে बर्थडे ब्लॉग আমি কি কৰো মুম্বাইত কেনেকে সেলিব্রেট কৰো আপোনালোকৰ লগত শেয়াৰ কৰিম আহক ভিডিওটো আৰম্ভ কৰো আমি কোট আহি পালো বলক দেখাই আছো Yeah, thank you so much. Munnu. আমি আহিলো মুম্বাই ৰে এখন হোটেলত যোনখনৰ নাম হৈছে আইটিসি গ্ৰ্যান্ড মাৰাঠা মুম্বাই ইন্টাৰনেশনাল এয়াৰপৰ্টৰ কাষত যেহেতু ঘৰৰ পৰা দূৰত আছো সেলিব্ৰেট কৰিবলৈ বিশেষনো একো নাই হেকানে ভাবিলো অলপ এটা ডিফাৰেন্ট এক্সপেৰিয়েন্স কৰো এবাৰ তো বলা দেখাই আছো এটু হৈছে আমাৰ ৰুম এইফালে হুমাই আছে ওয়াশৰুম আৰু পটকে দেখাই দিও ওয়াশৰুমটো দেখাই দিও ইমান ধুনিয়া মৰম লাগা এটু হৈছে শাৱাৰ এৰিয়া ইফালে না দেখাও আৰু শাৱাৰ এৰিয়াৰ পিছত আছে এখন ডাঙৰকে মিৰৰ আৰু কালি এই জাগাটোৰ পুৰা ব্যৱহাৰ হ'ব মই বহুত এক্সাইটেড বলো আহক তাৰপিছত ইয়াৰ ৰুমলে সোমালো ইয়াতে कि चाह कॉफीर কাৰণে কিবা কিবি যোগাৰ থোৱা আছে পানী সানি থোৱা আছে মোস্টলি এন্ড গ্লাसेस আৰু এবিনা আৰু লাইট নাই নেকি ৰুম হৈছে আমাৰ ৰুম এখন আমাৰ বেড তাৰ পিছত এটো অকমান কে সিটিং এখন ষ্টাডি ডেস্ক আৰু এই ফালে ৰাস্তাৰ ভিউ হেইটো ৰাস্তা দেখিছেনে দূৰত ফ্লাইওভাৰটোৰ ওপৰেদি যে গৈ আছে এইটো দেখিছে এইটো হেইফালদি যায় ইন্টাৰনেশনাল এয়াৰপৰ্টত এইটোই সন্মুখৰ ইন্টাৰনেশনাল এইটো আগত যি দেখি আছে হেই ইন্টাৰনেশনাল এয়াৰপৰ্ট মুম্বাইৰ কোনখন এই ব্ল্যাক গ্লাছৰ বিল্ডিংটো দ্যাট ইজ হায়াত হোটেল ইয়া এন্ড দ্য নেক্সট ওয়ান ইজ হিলটন এইখন হিলটন এইটো হৈছে ড্ৰেছিং এৰিয়া এফালে আহক ডাঙৰকে এখন আইনা দিয়া আছে আৰু ইয়াতে অকমান বস্তু বাহানি হ্যাং কৰিবলৈ দিয়া আছে ইয়াতে আইৰন টেবল আৰু আইৰন থোৱা আছে আৰু এটো সৰুকে এটা লকাৰ দি দিছে আছে আমাৰ ৰুম সব দেখাই থাকিম আমি কি কি কৰো এতিয়া আমি চাহ বনাইছে নে কফি বনাইছে কফি কফি খাই মেলি লাগিলু কামত এই কাপোৰ কানি জুতা স্যান্ডেল হেবিলাক আনপেক কৰি উলমাই দিলু ঘৰৰ নিচিনাকে আৰু এয়া মেলি ললু মোৰ বজাৰখন হোটেলখনত প্ৰায় আমি গধূলিৰ 4:30 মানত চেক ইন কৰিছিলো এতিয়া এপাক হোটেলৰ বাহিৰলৈ ওলাই যাম এতিয়া ৰাতিৰ বাজিছে 8:30 মান এতিয়া আমি ওলাইছো ডিনাৰ কৰিবৰ কাৰণে আপোনালোকক অকমান হোটেলৰ লবি মানে ৰিসেপশনটো দেখাই দিছো যোনটো মই ক্যাপচাৰ কৰিছিলো মৰম লাগা এতিয়াও ক্ৰিসমাছৰ ডেকোৰেশন আছে কৰি থোৱা হোটেলখনত অকমান মই এপাক দেখাই দিছো ইমান ধুনিয়া কালাৰফুল ব্ৰাইট হৈ আছে
আহিছোঁ এতিয়া মালহাৰ ট্ৰাইবছ বুলি এখন ৰেষ্টুৰেণ্ট দেখালোঁ যে আপোনালোকক আমি আগতো ইয়াতে আহিছোঁ কিন্তু মোৰ মতে ইয়াতে ডেক'ৰেশ্যনটো অকণমান সলাইছে মালহাৰ ট্ৰাইবছখন এখন স্পেচিয়েল চি ফুড ৰেষ্টুৰেণ্ট মেইনলি আৰু এয়া মোৰ নেমু পানী জ্যোতিষ্মানৰ লস্সি আৰু আমি আৰম্ভণিতে অৰ্ডাৰ কৰিলোঁ শ্ৰীলংকান চিকেন এইটো ৰাৱা ফ্ৰাই মানে এইটো ৰাৱাটো কি বুলি কৈছিলে চুজি চৰি দেই এই চুজি লগাই পেলাই ইয়াতে সাগৰীয় মাছ ফ্ৰাই লোভ লাগিছেনে তাৰপিছত খালোঁ বাটাৰ নান আৰু চিকেন চেটিনাট সঁচাকৈ খোৱাটো বহুত টেষ্টি আছে বাহিৰত ডিনাৰ কৰি আমি হোটেললৈ প্ৰায় 10টা 10:30 মানত ঘূৰি আহিলোঁ আপোনালোকক এটা বস্তু দেখাওঁ যোনটো ফ্ল'ৰত আমি আছোঁ হোটেলখনত তাৰপৰা চাওকচোন এইটো কি ধুনীয়া ভিউ তলৰ হোটেলখনৰ আৰু কালি ৰাতিপুৱা সেইটো একচুৱেলি হোটেলখনৰ এখন ৰেষ্টুৰেণ্ট হয় য'ত আমি কালি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিম হাই এতিয়া আহি হোটেল ৰুম পালোঁ আকৌ ঘূৰি অলপ আগতে পালোঁ অৱশ্যে এতিয়া 12টালৈ বাজিবলৈ প্ৰায় 5-6 মিনিট বাকী আছে দেখিছেনে এৰেঞ্জমেণ্ট মানে 5 জানুৱাৰী 2021 যোনটো এতিয়া আৰম্ভ হ'ব 12টা বজাৰ পৰা 5 জানুৱাৰী হৈছে মোৰ বাৰ্থডে সেইকাৰণে যিহেতু ঘৰৰ মানুহৰ পৰা দূৰত আছোঁ সদায় নিজৰ মানুহখিনিৰ মাজত থাকি পেলাই চেলিব্ৰেট নিজৰ মানুহখিনিৰ মাজত থাকি চেলিব্ৰেট কৰিবলৈ চবতকৈ বেছি ফূৰ্তি লাগে কিন্তু যিহেতু আমি ঘৰৰ পৰা দূৰত আছোঁ উপায় নাই আমি দুটাই মিলি পেলাই একেলগে অকণমানিকৈ এটা কেক কাটিম আৰু আপোনালোক সকলোৰ লগত চেলিব্ৰেট কৰিম শ্বেয়াৰ কৰিম কেক ৰেডি জাষ্ট এতিয়া 12টা বাজি টিং হোৱাৰ লগে লগে কাটিম কেকটো বাজিছে Bazile, start it. Happy birthday to you. Happy birthday to me. Birthday to Pullu. Happy birthday to Pullu. আপোনালোক সকলোলৈকেও দিছোঁ আৰু ঘৰৰ মানুহখিনিলৈও দিছোঁ Happy birthday Pullu. এইটো হৈছে বাৰ্থডে মৰ্ণিং মানে 5 তাৰিখৰ ৰাতিপুৱা আৰু এতিয়া কৰিবলৈ গৈ আছোঁ ব্ৰেকফাষ্ট যোৱা ৰাতি যে আমাৰ ফ্ল'ৰৰ পৰা ওপৰৰ পৰা হোটেলখনৰ ৰেষ্টুৰেণ্টখন দেখাইছিলোঁ সেই ৰেষ্টুৰেণ্টখনতে আহিলোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ এই হোটেলখনত মই বিশেষকৈ মন কৰিছোঁ চব ষ্টাফবিলাকে খুব ধুনীয়াকৈ প্ৰপাৰলি মাস্ক পিন্ধা আৰু মূৰৰ ওপৰত সেই শ্বিল্ডটো যে পিন্ধে সেইটো পিন্ধা বাট বহুত কেয়াৰফুল হৈ পেলাই ক'ভিড নৰ্মছ ফ'ল' কৰি আছে আনকি ইয়াতে প্ৰত্যেকটো বস্তু গ্লাছ হওক চামুচ বা নৰ্মেল প্লেটছো পূৰা চিল্ড পেপাৰ পেকেটছত থাকে যোনটো আমি ফালিহে ইউজ কৰিব লাগে আৰু হিউমেন টাচ মানে যিমান পাৰিছে তেওঁলোকে কমাবলৈ চাইছে ইয়াতে ব্ৰেকফাষ্ট বুফে আছিল অলপ কিবা কিবি খালোঁ ইয়াৰ পৰা আপোনালোকক অলপ যি পাৰিছোঁ কেপচাৰ কৰি দেখাই আছোঁ মই ল'লোঁ বেকন চিকেন চচেজেছ তাৰপিছত চকলেট ড'নাট আৰু ৱাটাৰমেলন জুচ আৰু এগ অমলেট আকৌ ছানি চাইড আপ আৰু কিবা কিবি অন্য বস্তু খালোঁ আৰু খাই উঠি পেলাই আমি হোটেলখনৰে তলত অলপ বেলেগ ফ্ল'ৰত চাবলৈনো কিনো আছে সেনেকুৱা ছেকশ্যনত গ'লোঁ দেখিলোঁ কি ইয়াতো কিছুমান ষ্ট'ৰ্ছ আছে হোটেলখনৰ ভিতৰতো যোনবিলাকত কোনোবাই যদি কিবা কিনিবলৈ ইচ্ছা কৰে কিনিব পাৰে ব্ৰেকফাষ্ট কৰি আহি এতিয়া এটা বিৰাট ইণ্টাৰেষ্টিং কাম কৰিম এনেকুৱা এটা কাম যোনটো মোৰ সৰুৰে পৰা বহুত কৰিবলৈ মন দেখাই আছো কি সৰুৰ পৰা জানেনে মোৰ ইচ্ছা আছিলে বাথটাবত গা ধোৱা সুযোগ পাইছিলোঁ এবাৰ দুবাৰ ক'ৰবাত ফুৰিবলৈ যাওঁতে কিন্তু কেতিয়াও ইমান ফ্ৰী টাইম নাছিলে কি একদম ধুনীয়াকৈ গা ধুম আজি মই এতিয়া গোটেই বাথটাবটো মোৰ কাৰণে অকলে ডেক'ৰেট কৰিম আৰু ইয়াতে মজাতে গা ধুম বলক দেখাম কি ডেক'ৰেট কৰোঁ মই নিজৰ কাৰণে নিজেই সজাই লৈছোঁ বলক দেখাম এইয়া একদম গোলাপ চোলাপৰ পাহি দি এইবিলাক এটা লগতে মানুহে খাই ৱাইন মই খাইছোঁ ফান্তা ফুল আৰু কিবা কিবি একদম গছ যোগাৰ কৰি লৈ এতিয়া সেইটো হ'ল এৰেঞ্জমেণ্ট আৰু লগ পাইছোঁ আপোনালোকক সোনকালে প্ৰায় দিনৰ 3টা 3:30 আমি হোটেলৰ পৰা বাহিৰলৈ ওলাই গ'লোঁ
গ্ৰাউণ্ড ফ্ল'ৰত হোটেলখনৰ কিছুমান গছ গছনি আৰু ফুল চুল তেওঁলোকে লগাই থৈছে আমি প্ৰথম বাহিৰলৈ যোৱাৰ আগতেই অকণমান গাৰ্ডেন টাইপ যোনখন কৰি ৰাখিছে তাতে অলপমান ফুৰিলোঁ এইটো চাওক নাৰিকলৰ হেৰিটোৰ ভিতৰত কেনেকৈ গছ ইমান ক্ৰিয়েটিভলি লগাইছে অলপমান চালোঁ গ্ৰীনাৰী তাতে ঘূৰি মেলি ফটো তুলিলোঁ হোটেলখনৰে কেম্পাছৰ এটা পাৰ্টত আকৌ এখন বিয়াও চলি আছিলে প্ৰাইভেটলি সেইফালে আগত এতিয়া গ'লো হোটেলখনৰে কাষৰ এখন সৰু কেফেত বলক আপোনালোকক দেখাওঁ কি কৰিলোঁ কি খালোঁ যিহেতু মোৰ বাৰ্থডে পৰিল সপ্তাহটোৰ মাজত মানে উইক ডেট সেইটো এটা আমাৰ কাৰণে এডভান্টেজ হ'ল কাৰণ জাগাবিলাকত বৰ বেছি ভিৰ স্পেচিয়েলি দিনত নাছিলে অলপ আমি যোৱাৰ পিছত মানুহ জমা হ'ল যদিও কিন্তু উইকেণ্ডছত যেনেকৈ মুম্বাইৰ প্ৰত্যেকটো জাগা একদম ভৰ্তি হৈ থাকে সেই ভিৰটো আমি নাপালোঁ খুব মৰম লগা পৰিৱেশৰ এখন অকণমানি কেফে এখন মই আকৌ এই সৰু সৰু বস্তুবিলাক বেছি ভাল পাওঁ বহুত বেছি গ্ৰেণ্ড হোৱাতকৈ আমি আহিলোঁ হোটেলৰ কাষৰে এখন কেফেলে সেইখনৰ নাম হৈছে হাইব্ৰিড থিয়ৰী বিৰাট মৰম লগা টাইপৰ এটা এম্বিয়েঞ্চ কিতাপ চিতাপ থোৱা আছে আৰু মই দেখাম বাৰু আপোনালোকক মই দেখাম আৰু বিৰাট কিউট এম্বিয়েঞ্চ এটা হয় তো ইয়াতে আমি যিহেতু আজি লাঞ্চ কৰা নাই এতিয়া প্ৰায় 3:30 4টাই বাজিলে এনেই কফি আৰু কিবা এটা খাওঁ আৰু বাৰ্থডেটো আগুৱাই দিওঁ আমি মোৰ বিশেষকৈ এই বাৰ্থডেটো বহুত বেছি ধেৰ কিবা কৰি কটাবলৈ মন নাছিলে অলপমান ৰিলেক্স কৰি আৰামছে দুটা মানুহৰ মাজতে ফূৰ্তি কৰিব মন আছিলে সেইকাৰণে আমি এনেকুৱা ধৰণৰ কামবিলাক কৰি ফুৰিছোঁ য'ত বহুত বেছি ট্ৰেভেলিং নাই কষ্ট নাই এফৰ্ট নাই ৰুমত আছোঁ শুইছোঁ খাইছোঁ মস্তি কৰিছোঁ ৰিলেক্স কৰিছোঁ দেখাইছোঁ আপোনালোকক জ্যোতিষমানে খালে একাপ চাহ আৰু মোৰটো কোল্ড কফি আৰু তাৰপিছত আমি এটা বস্তু অৰ্ডাৰ কৰিলোঁ সেইটো এটা চিকেন ব্ৰেষ্ট মাছৰুম চচৰ লগত বনোৱা আৰু ষ্টাৰ ফ্ৰাইড ভেজিটেবলছ আৰু মেছ পটেটো হোটেল ৰুমত ঘূৰি আহি পেলাই দেখিছোঁ সিহঁতে ৰুম চুম অলপমান আকৌ চাফা কৰি মোৰ কাৰণে এটা বাৰ্থডে কেক থৈ দিছে বিচনাত আমি দুটাই আৰু কিমান কেক খাম কালিৰটোৱে বাকী আছে ফ্ৰিজত ভৰাই থোৱা ৰ'ব চাওঁ কি দিছে বাট দেটছ আ ছুইট জেষ্টাৰ ড্ৰেগড ইট বেষ্ট উইচেছ এতিয়া আমি ফাইনেলি বাৰ্থডে ডিনাৰ কৰিব গৈ আছোঁ বাহিৰত আপোনালোকক দেখাই থাকিম কি কৰোঁ বলক যাওঁ আমাৰ লগত বাৰ্থডে ডিনাৰ কৰিবলৈ আমি গ'লোঁ এখন ৰেষ্টুৰেণ্ট যোনখন হৈছে গ্ল'বেল ফিউজন বুলি মুম্বাইত অৱশ্যে গ্ল'বেল ফিউজনৰ কেইবাটাও আউটলেট আছে আমাৰ ঘৰৰ কাষতো এখন গ্ল'বেল ফিউজন আছে কিন্তু এই পাৰ্টিকুলাৰ আউটলেটটোত আমি প্ৰথমবাৰ আহিছোঁ যোনখন আমি থকা হোটেলখনৰ কাষতে হয় ইয়াতে মেইনলি আমি ডিনাৰ বুফে কৰিব আহিছোঁ খুব ধুনীয়া মৰম লগা এটা পৰিৱেশ কালাৰফুল ভাইব্ৰেণ্ট আগতেও খাইছোঁ কিন্তু তথাপিতো নাজানো স্পেচিয়েল অকেজনছবিলাকত ভাবি ভাবি আল্টিমেটলি আমি এইখন ৰেষ্টুৰেণ্টকে চুজ কৰোঁ সদায় ডিনাৰ বুফে আছিল প্ৰথমে গ'লোঁ ষ্টাৰ্টাৰ্ছৰ ফালে ইয়াতে ষ্টাৰ্টাৰ্ছবিলাক ডিছপ্লে কৰি থোৱা থাকে কভাৰ কৰি পেলাই আৰু প্ৰত্যেকটো ষ্টাৰ্টাৰৰ লগতে যোনখিনি নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ সৰু সৰু টোকেন বা চিপ এখন থাকে যোনটোত সেই আইটেমটোৰ নাম লিখা থাকে আমাক যোনটো ষ্টাৰ্টাৰ লাগে যিমান কোৱান্টিটিত লাগে চিটছবিলাক আমি কালেক্ট কৰি আমাক ছাৰ্ভ কৰা টেবুলখনৰ মেনেজাৰ বা যোনজন মানে এমপ্লয়ী তেখেতক দি দিওঁ আৰু এটা এটাকৈ আইটেমবিলাক যোনবিলাক ষ্টাৰ্টাৰ আমি চুজ কৰি আহিছোঁ চিটবিলাক দি পেলাই আমাৰ টেবুলত আনি
তেওঁলোকে ছাৰ্ভ কৰি দিয়ে সৰু সৰু পৰ্চনছত ইণ্ডিভিজুৱেল প্লেটছত আনে তো ইয়াতে চিকেন ষ্টিম ম'ম' ফিছৰ বহুত ভেৰাইটি প্ৰন তাৰপিছত বেলেগ বেলেগ টাইপৰ চি ফুডৰো ভেৰাইটিজ পোৱা যায় আৰু ৰ'ব দেখাইছোঁ কি খালোঁ এইটো চাওকচোন যেনেকৈ আমাৰ বৰা চাউলটো যে যোনটো আঠা আঠা ষ্টিকি ৰাইচৰো এটা স্পেচিয়েলিটি ইয়াতে পায় বিৰাটেই টেষ্টি আৰু এটা বস্তু মই কেপচাৰ কৰিবলৈ থাকি গ'ল ইয়াতে এটা মিক্স চি ফুড চুপ পায় যোনটো মোৰ আচলতে ফেভৰেট হয় এই ৰেষ্টুৰেণ্টখনত এটা জাপানীজ ফুড কাউণ্টাৰো থাকে আমি খোৱা নাছিলোঁ তথাপিতো মই কিছুমান কেপচাৰ কৰি ৰাখিছিলোঁ এইটো চাওক কেঁচা মাছ মানে পিকল্ড ফিছ টাইপ যোনটো কিবা এটা লিকুইডত এনেকৈ থোৱা থাকে আৰু মই এইটো মন কৰিছোঁ কি যিখিনি ফুড জাপানীজ ইয়াতে থোৱা আছে চব বৰফৰ ওপৰত থোৱা আছে তো মে বি ঠাণ্ডাকৈ বা ক'ল্ডকৈ ছাৰ্ভ কৰে আৰু এইবিলাক আছিলে সুশি মই কেপচাৰ কৰি থৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বাট সেইদিনাখন আমি জাপানীজ ফুড খোৱা নাই ইয়াৰ আৰু এইবিলাক কিছুমান চেলাডছো আছিলে জাপানীজ ফুড কাউণ্টাৰটো তাৰপিছত এইখিনি যোনখিনি মেইন কোৰ্চৰ বুফে এনেকৈ লাইন আপ হৈ আছিলে ইয়াতে আচলতে মেইন এট্ৰেকশ্যনটো ষ্টাৰ্টাৰ্ছেই হয় তো আমি ষ্টাৰ্টাৰ্ছেই বহুত ভেৰাইটি খাই পেলাই পেট ভৰাই লওঁ সদায় বিভিন্ন প্ৰকাৰৰ ষ্টাৰ্টাৰ মানে মেইন কোৰ্চ আছিলে ধৰক চিকেনৰ হওক ফিছৰ হওক ক্ৰেবৰো কিবা কিবি আইটেম আছিলে আৰু আমি বহুত বেছি পেটত মানে জাগা নাছিলে মেইন কোৰ্চ খাবলৈ তথাপিতো কিবা কিবি ল'লোঁ মই দেখাই আছোঁ আমাৰ প্লেটকেইখন এইখন হৈছে জ্যোতিষ্মানৰ প্লেট বাছ ইমানেই খালে আৰু ইখন হৈছে মোৰ প্লেট মই আচলতে অকণমান ভতুৱা তো ভাত দালি ভাজি টাইপৰে খালোঁ খাই আছোঁ এতিয়া আমি দুটাই খুৱাই খুব ভাল পাওঁ আমাৰ স্বাস্থ্যকেইটা দেখিলেও গম পায় বাৰু আমি খাই ভাল পাওঁ বুলি মাহঁতে সদায় গ'ল কমাই খাবলৈ কিন্তু খানা পালে নোৱাৰোঁ ৰখিব ঠিকছে খাইছোঁ তাৰপিছত গ'লোঁ আমি ডেজাৰ্ট কাউণ্টাৰলৈ কিবা মিঠাজাতীয় বস্তু খাবলৈ ধেৰ কিবা কিবি আইটেম আছিলে কিন্তু মই বৰ এটা বেছি মিঠা নাখাওঁ সেইকাৰণে ল'লোঁ আইচক্ৰীম আৰু গোলাপ জামুন দি আমাৰ ডিনাৰটো সামৰণি মাৰিবলৈ ছিটৰ ফালে গ'লোঁ কিন্তু আমাক ৰেষ্টুৰেণ্টখনে এটা ছাৰপ্ৰাইজ দিলে মোৰ বাৰ্থডে বুলি গম পাই তেওঁলোকে বাৰ্থডে ছঙো প্লে' কৰিলে আৰু মোৰ কাৰণে এটা বাৰ্থডে কেকো দিলে সেইটো মোৰ কাৰণে সঁচাকৈ স্পেচিয়েল আছিলে কাৰণ জ্যোতিষ্মানেও একো ৰিকুৱেষ্ট কৰা নাছিলে কিন্তু আমি পাই গ'লোঁ সেইটো ছাৰপ্ৰাইজ ডিনাৰ কৰি হোটেললৈ ঘূৰি আহিলোঁ তো আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ সামৰণি মাৰিলোঁ ঘৰলৈ ঘূৰি যাম আৰু আশা কৰোঁ আপোনালোকৰ আমাৰ চেলিব্ৰেশ্যন যি সৰুকৈ অলপ হ'লেও কৰিলোঁ ভাল লাগিল চাই জনাবলৈ নাপাহৰিব আৰু অতি সোনকালে আৰু এটা ব্লগৰ লগত লগ পাম তেতিয়ালৈকে বাই বাই